মৰম কি বুলি সম্বোধন কৰোঁ তোমাক? হ'ব দিয়া, যি বুলি সম্বোধন নকৰোঁ, তুমি মৰম হৃদয়ৰ। মৰমবোৰ মৰমেৰে আঁকোৱালি ল'বা। পৰহীনতা মুলুকত তুমি নিৰ্বিঘ্নতাৰে আছানে? ৰদে পাহি মেলা প্ৰত্যেক সময়ত চেঁচা সমীৰঞ্জাক তুমি ভাৱনাৰ পৰশ হৃদয়ত। তুমি যে কৈছিলা অভিমানবোৰ বেছিকৈ নকৰিবা, বুকুত সামৰি থবা। কিন্তু আজি অভিমানৰ অভিমানী হৃদয়খনত বাজি উঠে দুচকুত সেমেকি উঠা এক কৰুণ সুৰ। সেই সুৰত শোকাগ্ৰস্ত সময়বোৰে উচুপি উঠে মৌন নিশাৰ অন্ধকাৰত। জানা, বসন্তৰ কুলিৰ মাতত তুমি আহিলে দোলা দিয়েহি মনত। তুমি বিহীনতাই বসন্তৰ জোৱাৰ নুতুলে এই উৰুঙা জীৱনত। আহিবাচোন সপোন যেন এজাক বৰষুণ হৈ, তিতি বুৰি বুকুত বোৱাই দিম এখনি খৰচোতা নৈ। অহাৰ সময়ত কবা মাছ নিশাৰ এটি সপোন হৈ। আহিবানে? আহিবা কোনোবা কোমল পোৱাত দুবৰিৰ দলিচা পাৰি থওঁ, নিয়ৰ মুকুতা হৈ সৰিবাহি। নাইবা ঘূৰি ফুৰিম চঞ্চলতাৰে বনৰীয়া পক্ষী হৈ। আহিবা উভতি পুনৰ তোমাৰ।